নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলে আশা কৰোঁ ভিডিঅ'টো সকলোকে চাব আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নপাহৰিব আৰু যিসকল অলৰেডি মোৰ চেনেলটো আগৰ পৰা ভিজিট কৰি আহি আছে তেওঁলোকক বহুত ধন্যবাদ আৰু যিসকল আজি নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে লাইক কমেন্ট কৰি দিবলৈ নপাহৰিব ই বনাম আনাৰসৰ টক ভাবিলো দিনাখন খাইছো কিন্তু দিনাখন ৰেচিপি দিয়া নহল ভাবিলো আজিটো আৰু খাম আনাৰসৰ টক সেইকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সো মোৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে কি কৰিব ঘৰত ট্ৰাই কৰিব আৰু যদি দেখি কেনে ভাল পায় খাই ভাল পায় তেনে লাইক কমেন্ট কৰি দিবলৈ নাপাহৰিব আৰু আনক যদি দিব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব ৰেচিপি চাবলৈ তেনেকৈ আনাৰসৰ এইটো টক ৰেডি কৰোঁ আৰু আপোনালোকক কেনেকৈনো বনাওঁ দেখুৱাওঁ আৰু লগতে দেখুৱাম কচু ভাজি আৰু তাতে কঁঠালৰ গুটি মই কাটিলোঁ আৰু মা কাটিল কচু আৰু এতিয়া অলপমান পিছত বনাম আৰু আগত ইটো কাটি লওঁ ইয়াক কাটি কেনে ৰেডি কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ যাই ফোন করতে দিবা দুইটা করে দিতে যায় ও বেয়া খাবাই তো একেবারে তো মুখখান ফুলা ফুলা গোল গোল তা বেশি বেড়া হবে এতিয়া আনাৰস চেপিম কাটছো তেতিয়া তো কাটিল যেতিয়া লগ লাগি গ'ল আৰু খালো আৰু এতিয়া চেপিম আৰু ৰেডি কৰিম Memories die out too hard. We were traveling the mountains just to find the loudest tears. We set down by the fire, knowing we could aim higher, but we didn't know that yet. So if you want something to hold on to, gotta find it first. মোৰ ৰস চেপা হৈ গ'ল এয়া এইখিনি বহুতে ভাবিব পাৰে হাতেদি এনেকৈ কেনেকৈ চেপিছে কিন্তু হাতেদি চেপাই ভাল কাৰণ মেচিনেদি চেপিলে ইমান এটা ভাল নালাগে কাৰণ মেচিনত পাৰি কিন্তু মন নাযায় কাৰণ হাতেদি নিজে বনাম যে এইটো নিজে কষ্ট কৰোঁ কিয়নো মেচিনক কষ্ট দিওঁ এইখিনি এতিয়া হৈ গ'ল এইখিনি ওলাল এতিয়া মই ঘৰত যাম মেচিনটো এনে বৈ থাকে আমাৰ চুচ ওলোৱা এতিয়া বনাম লাইটটো দি দিওঁ এতিয়া বনাম আনাৰসৰ টক আৰু কি বস্তু লাগে মই ওলাই লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক বেয়া লাগিব আমাক কেৰাহীটো ধুই ল'ম ঘৰত থাকোঁ যে একদম পাগলা নিচিনা দেখি পাই না ষ্টাইল কৰিব লাগিব ষ্টাইল কৰি মই ভিডিঅ' বনাব লাগিব তেতিয়া ভিউছো আহিব মই এতিয়া ধুই লওঁ ধোৱা হৈ গ'ল লাগিব এইটো পাঁচফোৰণ তাৰপিছত শুকান জলকীয়া हाँ पापा जी आ गए तेजपत्ता এইখন মোৰ খন্তিখন লৈ লৈছোঁ কেৰাহী উঠাই দিছোঁ কি লাগিবতো দেখুৱালে এতিয়া বনাই যাওঁ আৰু দেখি যাব কেনেকৈনো বনাওঁ আনাৰসৰ টক বহুতে খাইছে তথাপিও দি দিছোঁ আৰু খাইছোঁ যেতিয়া আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে খাব ভাল লাগিলে বেছি প্ৰয়োজন নাই সেইকাৰণে অকণমান এনেই আৰু নামত দিলে হৈ যায় অকণমান দিছে একদম তাৰপিছত
তেজপাত Memories die out too hard. We were traveling the mountains just to find a আৰু তেনে We set down by the fire, knowing we could aim higher, but we didn't know that yet. So if you want something to hold on to, gotta find it. অকণমান ৰং গুড়া But here I am, stuck in the palm trees, waiting for the summer, knowing there's nowhere to go. 'Cause I am happy on this island, wanna be my farmland. I don't ever want to leave, I'm in a tropic club. মই এটা বস্তু দেখোঁ আপোনালোকক কেইদিনমান আগতে মই মগুমাহ ৰুইছিলোঁ এনেই আৰু গজালি মগুমাহ ইয়াতে ছিটাই দিছিলোঁ এয়া গজা একদম গাছ ডাঙৰ হৈ গৈছে আৰু এয়া বুটৰ গাছ ৰুইছিলোঁ কিন্তু বুটটো বেয়া হৈ গ'ল এয়া চাব পাৰে এইটো অকণমান ওলাইছিল কিন্তু ক'তনো হ'ব আমাৰ ইয়াতে তথাপিও মগুমাহখিনি কিন্তু হৈ আছে ইয়াতে পিছলৈকে কি হয় নাজানো সেইখিনি সেইবিলাক পিছলৈকে কি হয় নাজানো হয় না নহয় ৰুই থৈ দিছিলোঁ আৰু এতিয়া কি হয় We were traveling the mountains just to find the loudest tears. We set down by the fire, no. very simple হয় দেখিয়ে পালে ঘৰত থকা বস্তুখিনি দিয়ে বনাব পাৰি চাওক একদম দালি সম্ভাৰ যেনেকৈ দিয়ে তেনেকৈ হৈ যায় আৰু এতিয়া অকণমান টাইম আৰু 2-3 মিনিটমান এতিয়া ফুল হিটত দি থাকিলে 2-3 মিনিটতে হৈ যাব আৰু যদি কম হিটত দিয়ে তেতিয়া 5-6 মিনিট লাগি যাব আৰু নিজে গমে পাই যাব যে হৈছে এনে আৰু খাই যাব আনাৰসৰ টকটো হৈ আছে অকণমান পিছত দেখুৱা হয় মই একদম ঘামি গৈছোঁ গৰম হয় যিহেতু ফেনখন দিয়া নাই যেতিয়া ফুল হৈ যাব মানে একদম কমপ্লিট টকটো হৈ যাব তেতিয়া মোক দেখুৱাম খিনি কি হ'ল কালিজাৰ চালিজাৰ দিয়া থাকে যে সেইকাৰণে মই চেকি লৈছোঁ চেকি ঠেকি লৈ কেনে ইয়াতে বাতিত ওলাইছে সেইখিনি নিৰামিষৰ লগত যিহেতু বৃহস্পতিবাৰ আমাৰ নিৰামিষ আজি সেইকাৰণে এনেকৈ টক বৰা নিৰামিষ এইবিলাক খাই কেনে সেইদিনাখন বহুত বেছি ভাল লাগে যিহেতু আৰু কিবা কিবি বনাই মায়ে নিৰামিষৰ দিনা আমাৰ খাদ্যৰ তালিকা অকণমান বেছিয়ে হৈ যায় কাৰণ মাছ মাংসই নাথাকে কিন্তু বাকী আইটেম বহুত বেছি থাকে এইখিনি হৈ গ'ল এইখিনি দেখুৱাই দিওঁ ৰ'ব একদম ভাবিব আৰু কিনো এইবিলাক ৰেচিপি এইবিলাক শ্বেয়াৰ কৰে কিন্তু ভাল লাগে সেইকাৰণে দিওঁ এছে কোমোৰাৰ বৰা কোনে খায় এনেকৈ কমেণ্ট কৰিবচোন যোনে ভিডিঅ'বিলাক চাই আৰু ক'বচোন কোনে এনেকৈ কোমোৰাৰ বৰা খায় এতিয়া মই বনাম কোমোৰাৰ বৰা এইখিনি বাচন চাচনখিনি ধুই থ'লোঁ এইটো এটা বেলেগ কেৰাহী বহাই দিছোঁ এতিয়া বনাম কোমোৰাৰ বৰা বাহিৰৰ পৰা নিমখ হালধি সানি লৈ আহোঁ बहुत यूज
just waiting for the summer, knowing মোৰ কুমাৰ বৰা হৈছে ইয়াতে আৰু মই এইটো falling. I don't ever want to leave. I'm in a tropic club. গৰমত কাম কৰে তথাপিও মানুহ আহিলে ক'ব কামেই নকৰে একোৱে নকৰে শুয়ে থাকি আৰু এটা বহুত ডাঙৰ জমনি কথা মই আজি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এতিয়া নকৰোঁ এইখিনি ভাজি দিছিলোঁ ৰুমত যাই কৰিম কাৰণ ইয়াতে মা আছে দেউতা আছে শুনা পালে মই দিব বেছিকৈ তেল দিলে এটাই ভাল সোনকালে ভাজি হৈ যায় আৰু মোক ইমানখিনি তেল দিয়ে দেখা পাই মায়ে কৈছে তেল কম আৰু অলপমান দিব লাগিছিল বেছিকৈ তেল দিলে এটাই ভাল দুবাৰতে হৈ গ'ল আৰু মা এই গৰমত মই মৰি আছোঁ এইটো ভাজা হোৱা নাই ইমান ক'লা মলা মই মোৰ কাৰণে অলপ বেয়া নালাগে ইমান গৰমত মই থাকিলে আৰু ক'লা হৈ যাম তথাপিও মোক আৰু ভাজিব দিওঁ উপায় নাই তথাপিও মানুহ আহিলে ক'ব কাম নকৰে শুয়ে থাকে আজি আপোনালোকক আগত দেখুৱাই দিছোঁ মই কাম কৰোঁ যে আৰু চাওক আনি আছে সেইখিনি হোৱা নাই আৰু কচু ভাজি শুই আছোঁ দুপৰীয়া ইমান গৰম লাগি আছিলে ভাত পানী খাই শুই দিছিলোঁ এতিয়া গা পা ধুলোঁ ইমান গৰম লাগিছে অকণমান এনেই বাটত গ'লোঁ যিহেতু কিমান ঘৰত থাকিম মাস্ক পিন্ধি গৈছোঁ দেই আহিলোঁ গা পা ধুলোঁ এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু দুপৰীয়া মই কিবা এটা ক'ম বুলি কৈ আছিলোঁ যোৱা পৰহি ভূমিকম্প আহিছিলে তেতিয়া কেতিয়াবা হয় আৰু দেৰি আৰু কিনো কৰিম যোৱা পৰহি কেইটামান বজাত 8:45 আছিলে সেই টাইমত ভূমিকম্প আহিছিলে আপোনালোকে হয়তো গম পায় আৰু আমাৰ ইয়াতে উৎপত্তি স্থল গোৱালপাৰা বুলি শুনিছোঁ এতিয়া মেইন কথাটো হ'ল তেতিয়া মই শুই আছিলোঁ কি হৈছে মোৰ ৰাতি টোপনি নাহে সেইকাৰণে ৰাতিপুৱালৈকে দেৰিকৈ অকণমান শুওঁ সেইকাৰণে তেতিয়া মই আৰু ভয়তে ৰুমত কোনো নাই চব বাহিৰ ওলাই গৈছে ময়ে শুই আছিলোঁ কাৰণ চবেতো উঠিছিলে তাৰ উপৰিও মই আছিলোঁ মই দৌৰি গৈছোঁ তেতিয়া ভয় লাগিছে কাৰণ মই এনেকুৱা ভূমিকম্প পোৱা নাই আগৰবাৰ যদিও আহিছিলে মাৰ্চ মাহত আহিছিলে নেকি লাষ্টৰ পিনে তেতিয়া মই গাড়ী দি আহি আছিলোঁ ঘৰত সেইকাৰণে মই বস্তুটো অনুভৱ কৰিব নোৱাৰিলোঁ কিন্তু এইটো বহুত বেছি হৈছে কাৰণ ওচৰতে আছিল কাৰণে কথাটো হ'ল যে ভূমিকম্প যে মই দৌৰি গ'লোঁ ভূমিকম্পটো যে আহিছে কি কাৰণ আহিছে কিন্তু মোৰ দেউতাই কি কৈছে মোক আৰু শুই থাক আচ্ছা ভূমিকম্পটো আহিছে এতিয়া মোৰ শুই থকাৰ লগত কি আছে এইটোৱে বুজি নাপাওঁ ঘৰত যদি কিবা এটা প্ৰব্লেম হয় ছাপ'জ মোৰ স্পেচিয়েলি মোৰ যদি হয় মেইন পইণ্ট মই শুই থকা কাৰ বাৰু এনেকুৱা হয় কওকচোন আৰু কমেণ্ট কৰি জনাই দিব কোনে শোৱাৰ কাৰণে গালি খায় দিনটোতো নুশু ন ৰাতিপুৱা অকণমান লাগে মূৰটোত যদি চাৰ্জে নহয় দিনটো কেনেকৈ কাম কৰিম দিনটোতো থাকিবৰ কাৰণে এনাৰ্জি লাগিব ন সেই এনাৰ্জিটো আমি ৰাতিপুৱা শুই যি এনাৰ্জি ফুল চাৰ্জ কৰি দিব মোবাইলটো যিহেতু 100% কৰিবই লাগে তেহে মোবাইল ভালকৈ চাৰ্জ থাকিলে আমি চলিব পাৰোঁ সেইকাৰণে মোকো লাগে সকলোকে লাগে চ' আজি সেইখিনিয়ে
পাহাৰটোকলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ক'বচোন কাৰ কাৰ লগত মিলে এনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আৰু আপোনালোকক আৰু এটা বস্তু দেখাম এইবিলাক কাপোৰ হয় মইনো কাপোৰবিলাক কিয় আনিছোঁ এইটো মই আৰু নেক্সট এটা ব্লগত দেখুৱাম আৰু আজি নকওঁ কাৰণ এইটো জানে বহুতে যোনে মোৰ ষ্টেটাছ দেখিছে আৰু অলৰেডি মানুহ লৈও গৈছে কিন্তু এতিয়া এইটো মই এতিয়া নকওঁ এইটো চিক্ৰেট এইটো মই আৰু এটা ব্লগত নেক্সট ব্লগত দেখুৱাম চ' আজিলৈ ইমানেই ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ